সমগ্ৰ বিটিয়াৰবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ আপোনালোকে দেখিছে বিটিয়াৰবাসী ৰাইজে দেখিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া কেতিয়াও উচ্ছেদৰ সমৰ্থনত নাই প্ৰমোদ বড়ো ডাঙৰীয়া এনেকুৱা এটা পৰিয়ালকো আজিলৈকে উচ্ছেদ কৰা নাই এইবাৰৰ পৰা এই যে 22 তাৰিখৰ নিৰ্বাচন এই 26 ছেপ্টেম্বৰত আমাৰ ৰিজাল্ট দিব এই 26 তাৰিখৰ পৰা কিন্তু জিএছপি দলটো আমাৰ এই বিটিএডি অঞ্চলত নাথাকে এইটো একদম স্পষ্ট হৈ গৈছে এটা বিটিআৰ অঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দল বুলি ক'লে আপুনি কাক ক'ব বিপিএফটো ৰাইজে বিদায় দিছে এটা ইউপিপিএল দল অকল থাকিল গতিকে ইউপিপিএল দলৰ জয় একেবাৰে নিশ্চিত তেওঁ এইটো কথা ট্ৰেক্টৰক যে ভোট দিব অনুৰোধ কৰিছে তেওঁ ৰাতি ৰাতি সপোন দেখা কৰিছে তেওঁ সপোনত ট্ৰেক্টৰৰ কথা ভাবে যাৰ কাৰণে তেওঁ সংবাদ মাধ্যমৰ আগত কি কয় সেই সভাখনতো কওঁতে তেওঁ ট্ৰেক্টৰৰ কথা কৈ পাইছে ডেইলি আমাৰ জিএছপি দলৰ পৰা আমাৰ ইউপিপিএল দলত যোগদান হৈ আছে গতিকে ইয়াতকৈ আৰু আমাৰ ভাল দিন একো নাই গতিকে আমি ঘনশ্যাম দাস এইবাৰ দিহিৰা সমষ্টিত ফেক্টৰে নহয় দিহিৰা সমষ্টিবাসী ৰাইজে ইতিমধ্যে তেওঁক বৰ্জন কৰিছে এই যে 26টা জনগোষ্ঠী বসবাস কৰা এই অঞ্চল বিটিআৰ অঞ্চল এই 26টা জনগোষ্ঠীয়ে বসবাস কৰা বিটিআৰ অঞ্চলত কোনো এটা জাতি জনগোষ্ঠীয়ে প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি মানি নলয় হয় বিভিন্ন সমষ্টিত বদলেন বুলি সময়ত আছোঁ বিশেষকৈ যে এই সময়ত মই দহিৰা সমষ্টিত উপস্থিত আছোঁ আৰু দহিৰা সমষ্টিত পৰিস্থিতি কেনেকুৱা আৰু বিশেষকৈ ইউপিপিএল ৰাজনীতি দলৰ যে প্ৰচাৰ অভিযান কেনেকৈ চলি আছে মই এই বিষয়ে জানিবলৈ বিশেষ মই চেষ্টা কৰিম এই সময়ত মোৰ লগত আছে আপোনাৰ তেখেত আপোনাৰ হৰিকৃষ্ণ পাঠক তেখেতে আছে আপোনাৰ CWC মেম্বাৰ জানিবলৈ চেষ্টা কৰিম কেনেকৈ চলি আছে আপোনাৰ প্ৰচাৰ অভিযান আজি চাব আমাৰ বিটিআৰ অঞ্চলৰ দিহিৰা সমষ্টি আমাৰ এই দিহিৰা সমষ্টিটোত এইবাৰ খুবেই ভাল ৰাইজৰ যিটো উৎসাহ দেখিছোঁ সঁচাকৈ আমি আপ্লুত হৈছোঁ কাৰণ এনেকুৱা এটা পৰ্যায় হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ যে আমি এতিয়া মানুহে আমাক গালি পাৰিব ধৰিছে আমি মিটিঙত সময় দিব নোৱাৰাৰ কাৰণে ৰাতি 12টালৈকে আমি মিটিং কৰি আছোঁ দিহিৰা সমষ্টিত ইউপিপিএল দলে গতিকে এইবাৰ খুব এটা পজিটিভ ৰিজাল্ট হ'ব আৰু যিহেতু ৰাইজখিনি সজাগ আজি দিহিৰা সমষ্টিত যদিও কোনোবা এটা দলে সুদীৰ্ঘকাল ৰাজত্ব কৰিছিল কিন্তু এই কোনোবা বড়ো অনাবড়ো ৰাজনীতি নকৰে আৰু এতিয়া মানুহখিনি শিক্ষিত হৈছে গতিকে সকলোৱে যি প্ৰমোদ বড়ো ডাঙৰীয়াই যি বিটিআৰ অঞ্চলত সকলোৰে মুখে মুখে এটাই কথা যে শান্তি ঘূৰাই আনিছে ইমান দিনে অশান্তিৰে জৰ্জৰিত এই অঞ্চলখনলৈ শান্তি ঘূৰাই আহিছে গতিকে আমাৰ এই শান্তি চিৰস্থায়ী হোৱাৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক যিকোনো প্ৰকাৰে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰি বুলি জনসাধাৰণৰ মন্তব্য এইখিনি এই সময়ত আপোনাৰ লগত এইটো দেহিৰা সমষ্টিত তেখেতে আপোনাৰ অৱৰ ভোট লৈ আপোনাৰ তেখেতে ঘনশ্যাম দাস তেখেতে জয়যুক্ত হৈছিলে প্ৰভাৱ কেনেকুৱা তেখেতৰ আজি চাব এইখন গাঁৱত আমাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যি 3টা ৰিক্লেমেশ্যন ব্লক আছিলে ABC ব্লক আৰু আমি উপস্থিত আছোঁ বৰ্তমান এই C ব্লকত আৰু এই C ব্লকত এনেকুৱা এটা আগতে পৰ্যায় আছিলে যে ইয়াত জিএছপি বা অবড়ো সুৰক্ষা সমিতিহে মিটিং কৰিব পাৰিব অন্য দলে আহি ৰাজনৈতিক সভা মেল মিটিং কৰিব নোৱাৰিব কিন্তু আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ জনসাধাৰণ ওলাই আহিছে আজি এয়াই এটা মানে পৰিৱৰ্তনৰ লক্ষণ আৰু আমি ভাল লাগিছে আমাৰ প্ৰতিটো অকল C ব্লক বুলিয়ে নহয় আমাৰ দিহিৰা সমষ্টিত যিটো প্ৰান্তত আমি প্ৰথম 2020 চনত আমি নিৰ্বাচনী প্ৰচাৰ যাব পৰা নাছিলোঁ সেইবিলাক গাঁৱৰ পৰা আজি জনসাধাৰণ বেছিকৈ ওলাই আহিছে বহুত সময় আপোনাৰ তেখেতে MP নৱকুমাৰ শৰণীয়াই আপোনাৰ MP হৈছিলে 10 বছৰ তেখেতে হৈছিলে আৰু আপোনাৰ দেহিৰা সমষ্টিত তেখেত আপোনাৰ ঘনশ্যাম দাস তেখেতে কৰিছিলে আপোনাৰ জিকি গৈছিলে এই ৰাইজৰ কাৰণে কি কৰিলে মাটিৰ সমস্যাৰ তেখেতে সমাধান কৰিব নোৱাৰিলে নে আজি ঘনশ্যাম দাস আৰু হীৰা শৰণীয়াৰ কথা কিমান কম আজি এইখিনি কথা আমি নহয় জনসাধাৰণে ক'ব আৰম্ভ কৰিছে প্ৰথমবাৰ যেতিয়া হীৰা শৰণীয়াক ভোট দিয়ে ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থানত ৰাখিছিল সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথম স্থানত আছিল আৰু আমাৰ কোকৰাঝাৰবাসী ৰাইজে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা হীৰা শৰণীয়াক বিপুল ভোটত জয়যুক্ত কৰিছিল কিন্তু যিটো আশালৈ তেওঁক MP বনাইছিল যিটো আশালৈ ঘনশ্যাম দাসক দুবাৰকৈ MCLA বনালে পৰৱৰ্তী সময়ত EM বনালে আজি EM বনোৱাৰ পিছত আজি প্ৰত্যেকখন গাঁৱতে একেটাই প্ৰশ্ন যে এজন আমি মানে অযোগ্য ব্যক্তিক আমি নিৰ্বাচিত কৰাটো আমাৰ ভুল আছিল কাৰণ আমাৰ সমষ্টিবাসী ৰাইজৰ কোনো কাম কৰিব নোৱাৰিলে যি দুই এটা কাম লৈছে তাত কমিশ্যন ৰাজ চলাইছে কমিশ্যন লৈ পেলাই তেওঁ কামবিলাক দিছে ঠিকা দিছে তেওঁলোকৰ পাৰ্টিৰ যিখিনি ৱৰ্কাৰ সেই তেওঁ পাৰ্টিৰ ৱৰ্কাৰখিনিকে কোনোদিনে সহায় সহযোগিতা আগনবঢ়ালে যাৰ কাৰণে আজি পাৰ্টিৰ তেওঁলোকৰ দলীয় সতীৰ্থখিনি আমাৰ দলত যোগদান কৰিছে ডেইলি আমাৰ জিএছপি দলৰ পৰা আমাৰ ইউপিপিএল দলত যোগদান হৈ আছে গতিকে ইয়াতকৈ আৰু আমাৰ ভাল দিন একো নাই গতিকে আমি ঘনশ্যাম দাস এইবাৰ দিহিৰা সমষ্টিত ফেক্টৰে নহয় দিহিৰা সমষ্টিবাসী ৰাইজে ইতিমধ্যে তেওঁক বৰ্জন কৰিছে আমাৰ এইবাৰ আচলতে কণ্টেষ্টত বুলি ক'লে
কণ্টেষ্ট নহয়, কাৰণ ভূপেন বড়ো ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত হ'ব, দিহিৰাবাসী ৰাইজে তেখেতক জয়যুক্ত কৰাব, ইয়াত কোনো সন্দেহ নাই। ABC ব্লক এটা ডাঙৰ সমস্যা আছিলে, মাটিৰ বাৰীৰ সমস্যা সেইটো, আৰু তাতে আপোনালোকৰ মাটিৰ বাৰী যিখিনি লেণ্ড পাট্টা দি দিলে, আৰু যিখিনি আপোনাৰ মাটি দিয়া আছে 1 বিঘা 1.5 বিঘা ক'ৰবাৰ আধা বিঘা সেনেকুৱা দিছে, আৰু বাকী মাটিটো আপোনাৰ কাঢ়ি লোৱা এটা মানে চৰকাৰে মানে কব্জা কৰিব বুলি এটা ভুৱা এটা হৈ আছে, এইটো কেনেকৈ সত্য? এইটো হ'ল আজি A ব্লক, B ব্লক, C ব্লক বাকী ৰাইজে তেখেতসকলে সুদীৰ্ঘকাল এটা সমস্যাৰে জৰ্জৰিত হৈ আছিল, জ্বলন্ত সমস্যা, য'ত এখন লেণ্ড হোল্ডিং উলিয়াব লাগিলে তেওঁলোকৰ বন্ধ হৈ আছিল। তেওঁলোকে এই সমস্যাটোৰ পৰা সমাধান পাইছে, পৰিত্ৰাণ পাইছে। A B C ব্লকবাসী ৰাইজে ভূমিপট্টা প্ৰদান কৰিছে। যে আজি তাতকৈ লক্ষণীয় কথা যে ৰেভিনিউ ভিলেজ ভূমিপট্টা প্ৰদান কৰাৰ আগত ৰেভিনিউ ভিলেজ হিচাপত ডিক্লেয়াৰ দিছে, আৰু এতিয়া ভূমিপট্টা যিখিনি মানুহে যিখিনি পৰিয়ালে ভূমিপট্টা পালে, তেওঁলোকৰ বা যিখিনি পৰিয়ালে এতিয়ালৈকে পাবলৈ বাকী আছে, তেওঁলোকৰ কাম ইতিমধ্যে আগবাঢ়ি আছে, যথেষ্টখিনি আগবাঢ়িছে। মাত্ৰ কিছু কামৰ কাৰণে হয়তো সকলো পৰিয়ালে ভূমিপট্টা পাবলৈ সক্ষম নহ'ল। সকলোৰে মুখে এটাই প্ৰশ্ন যে যিটো দলে আমাক মাটিৰ অধিকাৰ দিছে, সেই দলটোৰ পক্ষত আমি থাকিব লাগিব, কাৰণ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ মাটিখিনি যাতে দি যাব পাৰোঁ, সেইটো কাৰণত A ব্লক, B ব্লক, C ব্লকবাসী ৰাইজে তেনেকৈ আমাক আঁকোৱালি লৈছে। আজি বিভিন্নজন মানে বিৰোধী ৰাজনৈতিক দলে এইবিলাক এটা অপপ্ৰচাৰ কৰিছে যে কোনোবা 10 বিঘা মাটি আছে, 10 বিঘা মাটিৰ 1 বিঘা ম্যাদী হৈছে, বাকী 9 বিঘা কোনোবাই কাঢ়ি নিব নেকি। এটা কথা মনত ৰাখিব, সমগ্ৰ বিটিয়াৰবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে দেখিছে, বিটিয়াৰবাসী ৰাইজে দেখিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া কেতিয়াও উচ্ছেদৰ সমৰ্থনত নাই। প্ৰমোদ বড়ো ডাঙৰীয়া এনেকুৱা এটা পৰিয়ালকো আজিলৈকে উচ্ছেদ কৰা নাই, কিন্তু উচ্ছেদত তেখেতে বিৰোধীয়ে কৰিছে। তেখেতে স্পষ্টকৈ কৈ দিছে যে প্ৰমোদ বড়ো থকাৰলৈকে বিটিয়াৰ অঞ্চলত কোনোদিন উচ্ছেদ নহয়। আজি যদি আমি চাওঁ, আমাৰ ইয়াতে এতিয়া ৰাষ্ট্ৰীয় দল আহিছে, ৰাষ্ট্ৰীয় দল আহিও এটা কথাই অপপ্ৰচাৰ চলাব আৰম্ভ কৰিছে যে ইয়াত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ মাজত বিভাজন আনিব বিচাৰিছে। মই তেওঁলোকক এটা কথা অনুৰোধ জনাম যে আমি প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে হয় 2020 চনৰ আগত আছিলোঁ তেনেকুৱা এটা পৰ্যায়, যাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ বড়ো অনাবড়ো ৰাজনীতি হৈছিল সেই BPFৰ কুশাসনৰ বিৰুদ্ধে। আজি 2020 চনৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াই এই যে 26টা জনগোষ্ঠী বসবাস কৰা এই অঞ্চল, বিটিয়াৰ অঞ্চল, এই 26টা জনগোষ্ঠীয়ে বসবাস কৰা বিটিয়াৰ অঞ্চলত কোনো এটা জাতি জনগোষ্ঠীয়ে প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি মানি নলয়, কাৰণ ইয়াতে সকলো সম অধিকাৰ সম উন্নয়ন হৈছে। আজি তেওঁলোকে কৈ আছে, আজি সন্মানীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই এটা কথা কৈছে যে নিজৰ দেউতাকৰ নামৰ মাটি নিজৰ ল'ৰাজনৰ নামত নহয়। ৰঞ্জিত দাস ডাঙৰীয়াক মই একেবাৰে অনুৰোধ জনাইছোঁ, পাৰে যদি আপুনি আহক, আমাৰ মুছলপুৰ চাৰ্কুল অফিচলৈকে আহক। মই এজন কলিতা জনগোষ্ঠীৰ লোক, মই কলিতা ল'ৰা হয়, মোৰ দেউতাৰ নামৰ মাটি মোৰ নামত ট্ৰেন্সফাৰ কৰিছোঁ আজি 1 মাহ আগত। আজি এমাহ আগত মোৰ কামখিনি হৈছে, আৰু আজি আপুনি কৈ আছে এজন গুৰুত্বপূৰ্ণ বিভাগ চলাই আছে আপুনি, গতিকে এই নজনা কথাটো আপুনি শিকি লওক, তাৰ পাছত জনসাধাৰণক ক'ব, কাৰণ জনসাধাৰণ যাতে বিপথে পৰিচালিত নকৰে। মই ৰঞ্জিত দাস ডাঙৰীয়াক এইখিনি অনুৰোধ জনাইছোঁ, আৰু বোকাচুতীয় ৰাজনীতি যাতে কোনেও নকৰে। এইবাৰ বিটিয়াৰবাসী ৰাইজে উন্নয়নৰ পক্ষত থাকিব, কিন্তু কোনোবা এতিয়া সকলোৰে মুখে আৰু এটা কথা হৈছে, কোনোবাই দিছপুৰৰ পৰা আহিব, কোনোবাই দিছপুৰৰ পৰা আহি পেলাই আমাৰ বিটিয়াৰৰ সমস্যাখিনিৰ কথা কেতিয়াও তেওঁলোকে ভাবিব নোৱাৰে। তেওঁলোকে কিন্তু আমাৰ এই যে বিটিয়াৰৰ কিবা উন্নয়ন কৰিব লগা হ'লে বিটিয়াৰৰ কোনোবা এটা আঞ্চলিক ৰাজনৈতিক দলেহে কৰিব পাৰিব। এইটো বিটিয়াৰবাসী ৰাইজৰ মুখে চলা এটা কথা। আৰু এতিয়া বিটিয়াৰ অঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দল বুলি ক'লে আপুনি কাক ক'ব? BPFকতো ৰাইজে বিদায় দিছে, এতিয়া UPPL দল অকল থাকিল, গতিকে UPPL দলৰ জয় একেবাৰে নিশ্চিত। আমি কিমানখন আসনত জয় হ'ম সেইটো আমি মানে ডাঠি নকওঁ, কিন্তু UPPL দলে এইবাৰ এককভাৱে চৰকাৰ গঠন কৰিব পাৰিব, সেইখিনি আমাৰ ক'তো সন্দেহ নাই। কোনো ৰাইজৰ ডিমত নাই, য'ত গৈছোঁ তাতে UPPLৰ জয় মই। গতিকে বিটিয়াৰবাসী ৰাইজলৈ আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ UPPL দলক যে ইমান কম সময়ৰ ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজনীতিত হোৱা 5টা বছৰ হৈছে। এই 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইজক যিখিনি আকৰ্ষণ কৰিব পাৰিছে, ৰাইজৰ যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰিব পাৰিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি বিভাজন আছিল, এই বিভাজন সামৰি প্ৰতিটো জাতি জনগোষ্ঠীক একেডাল গছৰ তলত জিৰাব পৰা কৰিছে। এইখিনিৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়োৰ কাৰণে এইটো সমষ্টিটো এটা স্থান আছিল, য'ত মানে আপোনাৰ ইয়াৰ পৰা আপোনাৰ জন্ম নোহোৱা বুলি ক'ব লাগিব। এই সময়ত কেনেকুৱা আছে আপোনাৰ? আজি যদি আমি চাওঁ 2014 চনৰ প্ৰথম হীৰাহৰণীয়া লোকসভা নিৰ্বাচন, তেতিয়াৰ পৰাই অবৰ সংগঠনটো শক্তিশালী ৰূপ লৈছিল। হয়, ক'ৰবাত আমিও অবৰ সুৰক্ষা সমিতিক সমৰ্থন আগবঢ়াইছিলোঁ, তেতিয়া মই আছুৰ দায়িত্বত আছিলোঁ। গতিকে আমি এটাই ক্ষোভ আছিল আমাৰ যে BPFক আমি কোনোদিনে কথা ক'লে আমাৰ কথাখিনি নুশুনে তেওঁলোকে।
এটা কথা শুনাৰ পৰিৱেশ নাই, তেওঁলোকৰ লগত যোগাযোগ কৰা এটা পৰিৱেশ নাই। কিন্তু তাৰ পৰৱৰ্তী সময়ত বড়োৰ মাজত ৰাজনীতি হ'ল। আজি আপোনাৰ বড়ো কৰি আমাৰ বহুকেইজন শ্বহীদ হ'ল, নিৰীহ যুৱক শ্বহীদ হ'ল। আজি মুছলপুৰৰ মাজমজিয়াত মনোজ দাস ছাত্ৰ সন্থাৰ লিডাৰ আছিল, তেওঁ শ্বহীদ হৈছিল। লাফিকুল ইছলাম শ্বহীদ হৈছিল। এইবিলাক যে শ্বহীদ হৈছিল, এইবিলাক শ্বহীদৰ আচলতে তেওঁলোকে পৰিয়ালৰ কথা একো নাভাবিলে। ইমান বছৰে 10টা বছৰে MP হ'ল হীৰা শৰণীয়াই, ঘনশ্যাম দাস MCLA EM হ'ল, কিন্তু এই শ্বহীদ পৰিয়ালকেইটাৰ কাৰণে কি কৰিলে? এই শ্বহীদ পৰিয়ালকেইটাৰ শ্বহীদ কেইগৰাকীৰ মৃত্যুবাৰ্ষিকীত য'ত তেওঁলোকৰ যাবলৈ সময় নাই, তেওঁলোকে কোনোবাই দিল্লীত বহি থাকে, এতিয়া তেওঁলোকে আৰু আৱেগিক কৰিব নোৱাৰিব। গতিকে বড়ো আৰু অবড়ো শব্দটো আচলতে খুবেই শুনিব বেয়া শুনি এটা, আমি যদিও কৈ আছোঁ। এইবাৰৰ পৰা এই যে 22 তাৰিখৰ নিৰ্বাচন, এই 26 ছেপ্টেম্বৰত আমাৰ ৰিজাল্ট দিব, এই 26 তাৰিখৰ পৰা কিন্তু GSP দলটো আমাৰ এই BTAD অঞ্চলত নাথাকে, এইটো একদম স্পষ্ট হৈ গৈছে। লাখতো আপোনাৰ এটা দুটা পাব বুলি তেখেত হাগ্ৰামা মহিলাৰে তেখেতে কথা কৈছে। UPPLে যদি লাখত থাকে তেতিয়াহ'লে এটা দুটা চিট পাব, বাকী জিকিব নোৱাৰি বুলি কথা কৈছে। আচ্ছা, আপুনি চাব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তেওঁলোকে যিখিনি কথা কয়, তেওঁ হ'ল এগৰাকী কৌতুক অভিনেতা। তেওঁক আমি কৌতুক অভিনেতা বুলিহে আচলতে BTR-বাসী ৰাইজে এতিয়া লৈছে। কাৰণ ইমানটা বছৰে যিখিনি কৰিলে, তেওঁৰ প্ৰথম এজন ৰাজনৈতিক লিডাৰ হ'বলৈ হ'লে BTR-ৰ সন্মানীয় সেই চিফ মুখ্য কাৰ্যবাহীৰ আসনত থাকিবলৈ হ'লে মানুহজন অলপ কিছু ক্ষেত্ৰত যোগ্যতাৰো প্ৰশ্ন ক'ৰবাত আহে বা দক্ষতাৰো ক'ৰবাত প্ৰশ্ন আহে। তেওঁলোকে দাবী ধমকিৰে আগৰ সেই দিন নাই। কোনোবাক দাবী ধমকি দিছে, কোনোবাক মানে চুৰি দেখায়, টেবিলত চুৰি এখন মাৰি থৈ ভোট আদায় কৰিছিল আগতে। এতিয়া সেই পৰিৱেশ নাই। এতিয়া প্ৰতিটো আঞ্চলিক দলে আপোনালোকে দেখিছে, এতিয়া আমাৰ এই দিহিৰা সমষ্টিত 10 গৰাকী প্ৰাৰ্থী, ইয়াত ৰাইজৰ দলে আহি পেলাই নিৰ্বাচন খেলিব পাৰিছে। হাগ্ৰামাৰ দিনত এনেকুৱা এটা পৰিৱেশ আছিল, ইয়াত কোনো হাগ্ৰামাৰ বাহিৰে কোনো আহিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আছিল। গতিকে এইবিলাক হাগ্ৰামা মহিলাৰে এটা অপপ্ৰচাৰ চলাইছে। আৰু হাগ্ৰামা মহিলাৰে সৌসিদিনা কৈছে যে ট্ৰেক্টৰৰ বহুত নাঙলৰ বহুত পইচা, নাঙলৰ পইচা লওক কিন্তু ভোট ট্ৰেক্টৰক দিয়ক। মানে তেওঁ এইটো কথা ট্ৰেক্টৰক যে ভোট দিব অনুৰোধ কৰিছে, তেওঁ ৰাতি সপোন দেখা কৰিছে। তেওঁ সপোনত ট্ৰেক্টৰৰ কথা ভাবে, যাৰ কাৰণে তেওঁ সংবাদ মাধ্যমৰ আগত সেই সভাখনতো কওঁতে তেওঁ ট্ৰেক্টৰৰ কথা কৈ পাইছে। গতিকে আচলতে একেবাৰে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিন্তিত হৈছে, শংকাত আছে। GSP দলৰ নিচিনাকৈ ক'ৰবাত কিজানি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দলে BPF দলে ক'ৰবাত এখনো আসন নাপায় নেকি, সেইটো এটা কিন্তু আজিৰ দিনত বহুত ডাঙৰ কথা। 26 তাৰিখে নিৰ্ণয় কৰিব যে হাগ্ৰামা মহিলাৰীক যদি BTR-বাসী ৰাইজে বিদায় দিওঁ বুলি ভাবে, তেতিয়াতো বিদায় দিব। BPF আৰু BJP কেনেকুৱা প্ৰভাৱিত? আমাৰ অঞ্চলত BJP দেখিছে যে দিহিৰা সমষ্টিত যোৱাবাৰ BTC নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী 3বাৰ আহিছিল, হিমন্ত বিশ্ব শৰ্মা 4বাৰ আহিছিল, তথাপিও আমাৰ দিহিৰা সমষ্টিৰ ৰাইজ কিন্তু হিলাব নোৱাৰিলে। এইবিলাক দিহিৰা সমষ্টিটো এটা ৰাইজখিনি একেবাৰে সচেতন ৰাইজ। গতিকে এই ৰাইজে এইবাৰ আগন্তুক নিৰ্বাচনৰ 22 তাৰিখত কিন্তু ভুল নকৰিব। কাৰণ ৰাইজে সকলোৰে এটাই কথা যে আমাৰ এই শান্তিময় BTR-খন অশান্তিৰ পৰিৱেশ দিব নোৱাৰোঁ। আমাৰ এই শান্তি যাতে চিৰস্থায়ী হয়। আৰু শান্তি নায়ক এতিয়া দিহিৰা সমষ্টিত এটা নামাকৰণ কৰিছে, সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি নায়ক বুলি কয়, শান্তি নায়ক প্ৰমোদ ছাৰ। গতিকে এইবিলাক আচলতে কোনো আমি দলীয় কাৰ্যকৰ্তা হিচাপত নহয়, এইবিলাক জনসাধাৰণৰ কথা। আৰু জনসাধাৰণে যিহেতু সন্মানীয় আমাৰ সভাপতিগৰাকী আঁকোৱালি লৈছে, আমি দৃঢ় বিশ্বাসী আমাৰ দলক এককভাৱে এইবাৰ চৰকাৰ গঠন কৰাত সেইখিনি সুবিধা কৰিব। কিমান বিশ্বাস আছে জিকাৰ এইটো? আমিতো দিহিৰা সমষ্টিটোত জিকাটো 100% নিশ্চিত। আজিৰ দিনত আপোনাক কৈ থৈছোঁ, কিমান ভোট পাম, কিমান কি কৰিম সেইটো নাজানো, সেইটো নকওঁ। কিন্তু আমি UPPL দলে দিহিৰা সমষ্টিত এইবাৰ UPPLৰ পতাকাখন নীলিম আকাশৰ বুকুত উৰুৱাই ৰাখিব পাৰিম, সেইটো একেবাৰে আমি আত্মবিশ্বাসী, দৃঢ় বিশ্বাসী। কাৰণ দিহিৰাবাসী ৰাইজৰ ওচৰত আমাৰ এইখিনি মানে আমাৰ বিশ্বাস আছে। কাৰণ তেওঁলোকৰ লগত সুদীৰ্ঘকাল জড়িত হৈ আছিলোঁ। যিসমূহ গাঁৱত আগতে বড়ো নামৰ এটা ৰাজনীতি হৈ কোনোবা বড়ো ব্যক্তি এজনে অবড়ো উদ্যোগিত গাঁও এখন সোমাব পৰা নাছিল, আজি সেইবিলাক পথ আমাৰ খোলা হৈছে। আমি সেইকেইখন গাঁৱত আজি যিখন গাঁৱত মই ভৰি দি আছোঁ, যিখন গাঁৱত আমি সভা অনুষ্ঠিত কৰি আছোঁ, ইয়াতো আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। আপোনালোকে দেখিছে মানুহৰ সমাগম। গতিকে এইটোৱেই বুজায় যে আমাৰ UPPL দলে জয়টো একেবাৰে 100% নিশ্চিত, আমি কোনো তাত সন্দেহ নাই। হয়, তেখেতে আছিল আপোনাৰ CWC মেম্বাৰ হৰিকৃষ্ণ পাঠক। তেখেতৰ পৰা বহুখিনি কথা আমি জানি ল'লোঁ যে দিহিৰা সমষ্টিত ৰাইজে কি বিচাৰিছে আৰু দিহিৰা সমষ্টিত বিশেষকৈ কি সমস্যা আছে,
তেখেতৰ পৰা বহুখিনি কথা আমি জানিলোঁ আৰু তীব্ৰতাৰে আপোনাৰ নিৰ্বাচন প্ৰচাৰ এই প্ৰচাৰটো এই সময়ত হৈ আছে আপোনালোকৰ এই দিহিৰা সমষ্টিৰ পৰা মই বডলেণ্ড বুবলি হয় আপোনালোকক সকলো কথাটো দেখুৱালোঁ